Hello student, good evening. আজি আমি ক্লাস 10 সায়েন্সৰ 4 নম্বৰ কেমিষ্ট্ৰিৰ 4 নম্বৰ চেপ্টাৰ ষ্টাডি কৰিম আৰম্ভ কৰিম চেপ্টাৰটোৰ নাম হ'ল কাৰ্বন আৰু তাৰ যৌগ তো কাৰ্বন আৰু তাৰ যৌগ চেপ্টাৰটোত পঢ়িবলৈ হলে আমি মেইনলি গোটেই চেপ্টাৰটোত কাৰ্বনৰ বিষয়ে আলোচনা কৰিম এটো তো কনফাৰ্ম এতিয়া ফাৰ্স্ট আমি এটো চেপ্টাৰত ইন্ট্ৰোডাকশনত চাম ফাৰ্স্ট আমি শিকিম এটো চেপ্টাৰৰ বন্ডিং ইন কাৰ্বন means covalent bond কাৰ্বনৰ covalent bondৰ বিষয়ে আমি ফাৰ্স্ট ডিসকাস কৰিম covalent bondৰ বিষয়ে আলোচনা কৰিবলৈ হলে ফাৰ্স্ট কাৰ্বনৰ covalent bondৰ বিষয়ে আলোচনা কৰিবলৈ হলে আমি ফাৰ্স্ট জানিব লাগিব covalent bond মানে কি এতিয়া চাবা কাৰ্বন কাৰ্বনৰ কি এটমিক নাম্বাৰ হ'ল 6 ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস ইলেক্ট্ৰনিক কনফিগাৰেশন হ'ব 2,4 তো ইয়াৰ লাস্ট সেলত ইলেক্ট্রন আছে আমার 4টা লাস্ট সেলত ইলেক্ট্রন আছে 4টা ই কি কৰিব ইয়াৰ অক্টেট রুল ফলো কৰিবলৈ হলে অক্টেট রুল মানি চলিবলৈ হলে ইয়াৰ বহিৰ্তম খোলত আৰু 4টা ইলেক্ট্রনৰ প্ৰয়োজন হয় গতিকে আমি এই 4টা ইলেক্ট্রন কি কৰিব এই 4টা ইলেক্ট্রন ইয়াৰ বাবে এৰিও দিব পাৰে ই নাইবা 4টা ইলেক্ট্রন লাভো কৰিব পাৰে সো ইয়াৰ যোজ্যতা হ'ব 4 ইয়াৰ যোজ্যতা হ'ব 4 এতিয়া আমি চাম কোভেলেন্ট বন্ড মানে কি মানে সহযোজী বান্ধনী মানে কি সহযোজী বান্ধনী মানে হল দুটা বা ততোধিক পৰমাণুৰ ইলেক্ট্ৰন ভাগ বতৰা হৈ গঠন হোৱা বান্ধনীক সহযোজী বান্ধনী বুলি কোৱা হয় এতিয়া চাবা সহযোজী বান্ধনী কেনেকুৱা হ'ব সাপোজ ইয়াতে মই লৈছো হাইড্ৰোজেন এটম হাইড্ৰোজেন দুটা লৈছো ইয়াতে হাইড্ৰোজেন এটো হল হাইড্ৰোজেন এই হাইড্ৰোজেনৰ ইয়াতে এটা এটম আৰু এইটো এটা গতিকে এই হাইড্ৰোজেনে কি কৰিব ইলেক্ট্ৰন এই হাইড্ৰোজেনৰ ইয়াতে এটা ইলেক্ট্ৰন ইয়াতে এটা ইলেক্ট্ৰন ই কি কৰিব এই দুটা হাইড্ৰোজেনৰ লগত ই কব মোক এটা হাইড্ৰোজেন দি ইটো হাইড্ৰোজেনৰ পৰা এটা হাইড্ৰোজেন নিজে লব আৰু ইটোৱে এটা হাইড্ৰোজেন ইয়াৰ পৰা এটা হাইড্ৰোজেন লব এটা হাইড্ৰোজেন লৈ ই কি কৰিব শেয়াৰিং কৰিব ইলেক্ট্ৰনৰ কি কৰিব শেয়াৰিং কৰিব গতিকে ইলেক্ট্ৰনৰ শেয়াৰিং কৰি ই কি কৰিব H2 ফৰ্ম কৰিব গতিকে একেদৰে এটু কি তাৰ মানে হাইড্ৰোজেনৰ লগত ইয়াতে কি আছিল এটা এই দুটা ইলেক্ট্ৰন মিলি এটা কি হল হাইড্ৰোজেনৰ এটা মাজত বন্ড হৈ গল হাইড্ৰোজেনৰ মাজত এটা বন্ড হৈ গল এতিয়া চাবা এই বন্ডক আমি কি বুলি কম কোভেলেন্ট বন্ড বুলি কম আমি এই বন্ডক আমি কোভেলেন্ট বন্ড বুলি কম এতিয়া সাপোজ মই ললো অক্সিজেন এতিয়া ললো মই অক্সিজেন অক্সিজেন মানে কি অক্সিজেনৰ ইলেক্ট্ৰন বিন্যাস কিমান অক্সিজেনৰ পৰমাণু ক্ৰমাঙ্ক হল 8 অক্সিজেনৰ পৰমাণু ক্ৰমাঙ্ক হল 8 ই কি কৰিব ইয়াৰ ইলেক্ট্ৰন বিন্যাস 2,6 হ'ব তাৰ মানে ইয়াৰ কেইটা ইলেক্ট্ৰন লাগা আছে দুটা ইলেক্ট্ৰন লাগা আছে ই দুটা ইলেক্ট্ৰন ললেহে ই অক্টেট রুল ফিল আপ কৰিব সো ই কি কৰিব দুটা ইলেক্ট্ৰন লব সে ইয়াতে যদি মই অক্সিজেন এটা ললো ইয়াতে এটা অক্সিজেন ললো এতিয়া চাবা অক্সিজেনৰ বহিৰ্তম খোলত কেইটা ইলেক্ট্ৰন থাকিব এটা দুটা ছয়টা ইয়াৰো কেইটা থাকিব এটা দুটা চাৰিটা ছয়টা এতিয়া চাবা ই কি কৰিব এই ইলেক্ট্ৰন এতিয়া কি কৰিব নিজে গ্ৰহণ কৰিব কেনেকে ই কব তোৰ পৰা মোক এটা আৰু ইলেক্ট্ৰন দিয়া তাৰ মানে দুটা ইলেক্ট্ৰন লাগা আছে সো এই অক্সিজেনে কি কৰিব এই অক্সিজেনে ইয়াৰ পৰা আৰু ইলেক্ট্ৰন লব কেনেকে শেয়াৰিং কৰি লব তাৰ মানে ইয়াৰে পৰা ললা ইলেক্ট্ৰন এই অক্সিজেনে কি কৰিব এৰে পৰা অক্সিজেনৰ পৰা ইয়াৰে পৰা ইলেক্ট্ৰন লব তাৰ মানে কি এতিয়া চাবা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা তেতিয়া হলে এতিয়া এই অক্সিজেন পৰমাণু প্ৰথম অক্সিজেনটোৰ ইলেক্ট্ৰন মানে প্ৰথম অক্সিজেনটোৰ কি হল 8টা ইলেক্ট্ৰন ফিল আপ হৈ গল এতিয়া এই অক্সিজেনে কি কৰিব ইয়াতে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা এই অক্সিজেনে কি কৰিব ইয়াৰে পৰা মানে ইলেক্ট্ৰনৰ দুটাৰ মাজত কি হ'ব শেয়াৰিং হ'ব আৰু এই দুটাৰ মাজত ইলেক্ট্ৰন শেয়াৰিং হৈ কি হ'ব অক্টেট রুল ফিল আপ কৰিব তাৰ মানে অক্টেট রুল ফিল আপ কৰি কি হ'ব অক্সিজেনৰ বহিৰ্তম খোলত 8টা ইলেক্ট্ৰন ফিল আপ কৰিব আৰু এই দুটাৰ মাজত কি হ'ব এতিয়া ইয়াতে আছিল অক্সিজেন আৰু ইয়াতে আছে এটা অক্সিজেন
ইয়াতে আছে এটা অক্সিজেন এতিয়া এই দুটা অক্সিজেনৰ মাজত কি হ'ব এই দুটা মিলি এটা বন্ড এই দুটা মিলি কি হ'ব এটা বন্ড তাৰ মানে দুটা বন্ড হৈ গল ন এই দুটাৰ মাজত কি হ'ব এতিয়া ডাবল বন্ড তো এইটোক আমি কি বুলি কম ডাবল কোভ্যালেন্ট বন্ড ডাবল কোভ্যালেন্ট বন্ড এতিয়া চাবা এই দুটাৰ মাজত ডাবল কোভ্যালেন্ট বন্ড হৈছে আৰু ফাৰ্ষ্টটোত আছিল কি সিঙ্গেল কোভ্যালেন্ট বন্ড সো এইটোক আমি এটা আছিল ন এই দুটাৰ মাজত কি আছিল এটা বন্ড আছিল সো এটুক আমি কি বুলি কম সিঙ্গেল কোভ্যালেন্ট বন্ড এটুক আমি কি বুলি কম সিঙ্গেল কোভ্যালেন্ট বন্ড এতিয়া সে মই যদি লও সাপোজ নাইট্রোজেন এটম লৈছো নাইট্রোজেন তো নাইট্রোজেনৰ এটমিক নাম্বাৰ হল 7 নাইট্রোজেনৰ এটমিক নাম্বাৰ হল 7 তো এই নাইট্রোজেনে কি কৰিব এতিয়া ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব কেনেকুৱা 2 5 গতিকে ইয়াৰ কেইটা ইলেক্ট্ৰন লাগা আছে আৰু বহিৰ্তম খোলত ফুলফিল অৰবিটেল ফিল আপ হতে আৰু কেইটা ইলেক্ট্ৰন লাগা আছে ইয়াতে আৰু তিনিটা ইলেক্ট্ৰন লাগিব এতিয়া চাবা এই নাইট্ৰোজেন এটমটোৱে কেনেদৰে শেয়ার ইলেক্ট্ৰন শেয়াৰিং কৰি কি কৰিব পাৰে এই ফুলফিল অৰবিটেল মানে ফুলফিল ইলেক্ট্ৰন তাৰ মানে ফিল আপ কৰিব পাৰে কেনেকৈ চাবা আৰু কেনেকৈ বান্ধনী গঠন কৰিব পাৰে চাবা ইয়াত আছে নাইট্ৰোজেন ইয়াতে ললো মই আৰু এটা নাইট্ৰোজেন ইয়াত কি আছে 7 ন এই নাইট্ৰোজেনৰ কি হৈছে তিনটা ইলেক্ট্ৰন লাগা আছে ইয়াৰ তেতিয়া হলে ই কি কৰিব ইয়াতে এটা দুটা তিনিটা আৰু এটুত আছে এটা দুটা তিনিটা আৰু ইয়াতে হ'ব কেইটা এটা দুটা আৰু ইয়াতে থাকিব কেইটা এটা 1 2 3 4 5 1 2 3 4 5 6 7 এতিয়া চাবা এটুত কি হয় নাইট্ৰোজেন আৰু নাইট্ৰোজেনত কি কৰিব কোভ্যালেন্ট বন্ড থাকিব কেইটা তিনিটা তাৰ মানে কিয় নাইট্ৰোজেনৰ কোভ্যালেন্ট বন্ড তিনিটা থাকে ই তিনিটা ইলেক্ট্ৰন শেয়াৰিং কৰি কি কৰিব ট্ৰিপল কোভ্যালেন্ট বন্ড ফৰ্ম কৰিব এতিয়া চাবা আমি এখিনিতে কোভ্যালেন্ট বন্ডৰ বিষয়ে শিকা হল আমাৰ কোভ্যালেন্ট বন্ড মানে আমি বুজি পালো সিঙ্গেল কোভ্যালেন্ট বন্ড ডাবল কোভ্যালেন্ট বন্ড ট্রিপল কোভ্যালেন্ট বন্ড এতিয়া আমি চাবা শিকিম কাৰ্বনৰ কোভ্যালেন্ট বন্ড কেনেকুৱা হয় কাৰ্বনৰ কোভ্যালেন্ট বন্ড সেম একেদৰে হ'ব ন কাৰ্বনে কি কৰিব ইও কি কৰিব পাৰে ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি বান্ধনী গঠন কৰিব পাৰে এই কাৰ্বনে ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব পাৰে কেনেকে সাপোজ মই ললো এটা কাৰ্বন ন কাৰ্বনে কি কৰিছে সাপোজ হাইড্ৰোজেনৰ লগত কি কৰিছে কোভ্যালেন্ট বন্ড গঠন কৰিছে তাৰ মানে কি ইলেক্ট্ৰন হাইড্ৰোজেনৰ লগত ইলেক্ট্ৰন শেয়াৰিং কৰি কি কৰিছে কোভ্যালেন্ট বন্ড গঠন কৰিছে গতিকে ইয়াতে আমি কি বুলি ক'ব পাৰো CH4 সাপোজ মিথেনৰ কি হয় মিথেনৰ এটু এই ইলেক্ট্ৰন কেটা কি হৈছে ইয়াৰ হাইড্ৰোজেনৰ লগত বন্ড ফৰ্ম কৰি ই কি কৰিব পাৰিছে এটা মানে হাইড্ৰোজেনৰ লগত লগ হৈ এটা বান্ধনী গঠন কৰিছে সো এইটোক আমি কি বুলি ক'ব পাৰো এতিয়া এই কাৰ্বনৰ লগত সহযোগী বান্ধনী বুলি ক'ব পাৰো তো ইয়াতে সহযোগী বান্ধনী কেটা আছে কাৰ্বন হাইড্ৰোজেন এটা তো ইয়াতে কেটা আছে আমাৰ আমি ক'ব পাৰো ইয়াতে চাৰিটা সহযোগী বান্ধনী আছে এতিয়া আমি নেক্সট শিকিম কার্বনৰ কি ভাৰ্সেটাইল নেচাৰ মানে কাৰ্বনৰ কি থাকে দুটা আমি ধৰ্মৰ কথা শিকিম ইয়াতে নেক্সট আমাৰ কি আছে আমি অলৰেডি কোভ্যালেন্ট বন্ডৰ কথা শিকিলো এতিয়া আমি চাম এই কাৰ্বনৰ কি থাকে আমি ক্লাস 10 ত পঢ়িম এটো কাৰ্বন নেক্সট আমি শিকিম কাৰ্বনৰ কি দুটা ধৰ্ম কাৰ্বনৰ দুটা ধৰ্ম ফাৰ্স্ট ধৰ্মটো হল ক্লাস 10 ত এই দুটা ধৰ্ম লাগে আমাৰ এটা হল কেটিনেশন ধর্ম আৰু এটা হল কার্বনৰ চতুৰ যোগ্যতা তো ফার্স্ট ধর্মটো হল কার্বনৰ কেটিনেশন ধর্ম এতিয়া চাবা কার্বনৰ কেটিনেশন এটো HSLC ৰ কাৰণে ইম্পৰ্টেন্ট হয়
পৰীক্ষাত 1 মাৰ্কৰ কাৰণে সুধে আমাক যে কাৰ্বনৰ কেটিনেশন ধৰ্ম মানে কি এতিয়া আমি চাম কাৰ্বনৰ কেটিনেশন ধৰ্মটো মানে কি তাৰ মানে কাৰ্বনৰ কেটিনেশন ধৰ্ম মানে হল কাৰ্বনে নিজৰ মাজতে বান্ধনী সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে চাবা কি কৈছো মই কাৰ্বনে নিজৰ মাজতে বান্ধনী সৃষ্টি কৰি কি কৰিব পাৰে বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে অলৰেডি আমি বান্ধনী গঠন কৰা শিকিলো সহযোজী বান্ধনী ন সে কাৰ্বনে কি কৰিছে হাইড্ৰোজেনৰ লগত কি কৰিছে লগ হৈছে হয় কাৰ্বনে নিজৰ মাজতে বান্ধনী সৃষ্টি কৰি কি কৰিব পাৰে বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে ধৰি ললো চাবা সে মই ধৰি ললো ইয়াতে কাৰ্বন কেইটা আছে এটা ই আৰু এটা কাৰ্বনৰ লগত লগ লাগিছে কি কাৰ্বনে নিজৰ মাজতে বান্ধনী সৃষ্টি কৰিব পাৰে তাৰ মানে কি কাৰ্বনে সাপোজ কাৰ্বনৰ মাজত কি বান্ধনী গঠন কৰিছে এক বান্ধনী গঠন কৰিছে তো কাৰ্বনৰ নিজৰ মাজতে এটা বান্ধনী হল না নাই কাৰ্বনৰ নিজৰ মাজতে এটা বন্ড হল কাৰ্বনৰ গতিকে কাৰ্বনে নিজৰ মাজতে বান্ধনী সৃষ্টি কৰি কি কৰিব পাৰে বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে তাৰ মানে ইয়াতে সাপোজ মই এইকেইটা বাকি কেইটাৰ লগত মই লগ কৰি দিলো সাপোজ হাইড্ৰোজেন 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 ওকে এতিয়া চাবা এই কাৰ্বনে কি কৰিছে নিজৰ মাজতে বান্ধনী গঠন কৰিব পাৰিছে আৰু এই বান্ধনী গঠন কৰা ধৰ্মটোক আমি কি বুলি কম কাৰ্বনৰ কেটিনেশন ধৰ্ম আৰু এতিয়া হৈ গৈছে কি কাৰ্বন দুটা আছে এইবিলাক আমি এইখিনি আমি কি আগত স্টাডি কৰিম ডিপলি স্টাডি কৰিম কাৰ্বন দুটা থাকিলে কি হয় কাৰ্বন এটা থাকিলে তিনটা চাৰিটা থাকিলে এইবিলাক আমি আগত ডিসকাস কৰিম এতিয়া তোমালোকে বুজিলো এটা কথা যে কাৰ্বনে সিম্পল কথা কাৰ্বনে নিজৰ মাজতে কি কৰিব পাৰে বান্ধনী গঠন কৰিব পাৰে কাৰ্বনে নিজৰ মাজতে বান্ধনী সৃষ্টি কৰি কি কৰে বৃহৎ সংখ্যক মানে বহুতটা অণু গঠন কৰিব পাৰে আৰু এই ধৰ্মটো কাৰ্বনৰ কেটিনেশন ধৰ্ম বুলি কোৱা হয় নেক্সট আমি শিকিম কাৰ্বনৰ চতুৰ্যুজ্যতা অলৰেডি আমি শিকিছো যে কাৰ্বনৰ যোজ্যতা কিমান আছিল কাৰ্বনৰ যোজ্যতা আছিল 4 গতিকে ই কি কৰিব পাৰে আন বেলেগ যৌগক কি কৰিব পাৰে ইলেক্ট্ৰন দিব পাৰে বা বেলেগৰ পৰা ইলেক্ট্ৰন লব পাৰে গতিকে এই ধৰ্মটো হল কাৰ্বনৰ চতুৰ্যুজ্যতা গতিকে কেতিয়াবা কোশ্চেন আহে কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ পাওঁ গতিকে কাৰ্বনৰ এই দুটা ধৰ্মৰ বাবে মানে কাৰ্বনৰ চতুৰ্যুজ্যতা আৰু কাৰ্বনৰ কেটিনেশন ধৰ্ম এই দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে কি দেখিব পাৰো অজস্ৰ কাৰ্বন যৌগ চাব পাৰো এতিয়া আমি শিকিম ইয়াতে আমি শিকিলো যে কাৰ্বনৰ ধৰ্ম শিকিলো এতিয়া আমি শিকিম স্যাচুৰেটেড আৰু আনস্যাচুৰেটেড স্যাচুৰেটেড এণ্ড আনস্যাচুৰেটেড কম্পাউণ্ড সংপৃক্ত আৰু অসংপৃক্ত যৌগ এইটো শিকাৰ আগতে আমি কি শিকিব লাগিব এটা বস্তু শিকিব লাগিব সেইটো হল চাবা কাৰ্বনৰ সংপৃক্ত ধৰ্ম কেনে কি বস্তু তাৰ মানে কাৰ্বনৰ সংপৃক্ত মানে কাৰ্বন কাৰ্বনৰ মাজত বান্ধনী থাকিব লাগিব এটা কাৰ্বন কাৰ্বনৰ মাজত বান্ধনী কেইটা থাকিব লাগিব এটা আৰু ইটোক আমি কম এল এল কেন শ্ৰেণীৰ যৌগ এতিয়া চাবা কাৰ্বন কাৰ্বনৰ মাজত যদি সিঙ্গেল বন্ড থাকে কাৰ্বন কাৰ্বনৰ মাজত যদি এক বান্ধনী থাকে তেতিয়ালে হেতুক আমি কি বুলি কম সংপৃক্ত যৌগ বা এলকেন শ্ৰেণীৰ যৌগ ওকে এতিয়া যদি অসংপৃক্ত যৌগ কোৱাৰ লগে লগে আমি কি বুজি পাম এতিয়া কাৰ্বন কাৰ্বনৰ মাজত হয় ডাবল বান্ধনী থাকিব লাগিব নাইবা কাৰ্বন কাৰ্বনৰ মাজত ট্ৰিপল বন্ড থাকিব লাগিব সিম্পল কথা কাৰ্বন কাৰ্বনৰ মাজত ডাবল বন্ড থাকিব লাগিব নাইবা কাৰ্বন কাৰ্বনৰ মাজত ট্ৰিপল বন্ড থাকিব লাগিব আৰু এটো কাৰ্বন কাৰ্বনৰ মাজত যদি ডাবল বন্ড থাকে হেতুক আমি কি বুলি কম এল কিন আৰু কাৰ্বন কাৰ্বনৰ মাজত যদি ট্ৰিপল বন্ড থাকে হেতুক আমি কি বুলি কম এল এল কাইন এতিয়া চাবা এলকিন এলকাইন এলকেন এলকেন এলকিন এলকাইন কেনেকে হয় কি হয় এটো আমি ডিপলি এতিয়া ডিসকাস কৰিম আৰু ইয়াৰ ওপৰত বেছ কৰি আমি কাৰ্বনৰ নোমেনক্লেচাৰৰ বিষয়ে শিকিব লাগিব এতিয়া চাবা ফাৰ্স্ট আমি এই এলকেন এলকিন এলকাইনৰ বিষয়ে ডিসকাস কৰাৰ আগতে আমি এটা চাৰ্টৰ বিষয়ে জানিব লাগিব হেইটো চাৰ্টটো কেনেকুৱা হয় চাবা কেনেকুৱা হয় ইয়াতে মই কাৰ্বনৰ সংখ্যা ললো সাপোজ কাৰ্বন কেইটা আছে কাৰ্বন আছে সাপোজ কাৰ্বন আছে এটা কাৰ্বনৰ নাম্বাৰ যদি কাৰ্বন এটা থাকে এটোক আমি কি বুলি কম মিথ দুটা থাকিলে ইথ তিনিটা থাকিলে প্ৰপ চাৰিটা থাকিলে বিউট পাঁচটা থাকিলে পেন্ট ছয়টা থাকিলে
হেক্স 7টা থাকিলে হেপ্ট 8টা থাকিলে অক্ট 9টা থাকিলে নন 10টা থাকিলে ডেক এতিয়া চাবা স্টুডেন্ট এইকেইটা বস্তু আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট বস্তু এইকেইটা কেনেকুৱা এতিয়া আমি কাৰ্বন কেতিয়াবা বাঢ়ি যাব পাৰে কাৰ্বন কেতিয়াবা কমিব তো এইটোৰ কাৰণে আমাৰ এটা চাৰ্ট মুখস্থ ৰাখিব লাগিব সেইটো হল এইটো চাৰ্ট কাৰ্বনৰ সংখ্যাৰ ওপৰত আমাৰ কাৰ্বন যদি এটা দুটা তিনটা চাৰিটা আপ টু 10টা লৈকে থাকে আমাৰ ক্লাস 10ত এই 8টা লৈকে পঢ়িলে হৈ যায় ক্লাস 10ত 8টা লৈকে পঢ়িলে হৈ যায় আৰু হায়াৰ ষ্টাডিৰ কাৰণে আৰু লাগিব হেকেটা কলেজত গেলে আমি পঢ়িম এতিয়া চাবা মিথে মিথ ইথ প্ৰ বিউট পেন্ট হেক্স হেপ টক নন ডেক এইকেইটা বস্তু আমাৰ ক'ত লাগিব এইকেইটা বস্তু আমাৰ প্ৰয়োজন হ'ব ক'ত হেতু আমি পিছত চাম গতিকে এইকেইটা বস্তু আমাৰ সদায় কি ৰাখিব লাগিব মুখস্থ ৰাখিব লাগিব তেহে আমি কাৰ্বনৰ কি কৰিব পাৰো নমেনক্লেচাৰত যাই সুবিধা হ'ব এতিয়া চাবা আমি কাৰ্বনৰ এইকেইটা বস্তু আমি কি কৰিম মুখস্থ ৰাখিম আমি এইকেইটা এতিয়া আমি নেক্সট চাম ফাৰ্স্ট সংপৃক্ত যৌগ বা ইয়াক আমি কি বুলি ক'ব পাৰো এলকেন শ্ৰেণীৰ যৌগ এতিয়া চাবা এলকেন শ্ৰেণীৰ যৌগত কি থাকিব আমি অলৰেডি গম পাইছো এলকেন শ্ৰেণীৰ যৌগত কি হয় কাৰ্বন কাৰ্বন সদায় সিঙ্গেল বন্ডত থাকে এতিয়া চাবা এই এলকেন শ্ৰেণী এলকেন কোৱাৰ লগে লগে আমাৰ লাষ্টত উচ্চাৰণ কি আহিছে এন আহিছে কি আহিছে এন তাৰ মানে এ এন ই এন লাষ্টত উচ্চাৰণ কি আহিছে এন ইয়াৰ এই শ্ৰেণীৰ যৌগৰ এটা ফৰ্মুলা আছে হেতু হল CnH twice n plus 2 CnH twice n plus 2 এতিয়া চাবা এই কাৰ্বনৰ লগত n যিকোনো নাম্বাৰ হ'ব পাৰে n যিকোনো সংখ্যা হ'ব পাৰে 1 ৰ পৰা আপ টু মানে স্বাভাৱিক সংখ্যাৰ ভিতৰত 1 2 3 4 5 আপ টু যিমান হ'ব পাৰে ওকে n এতিয়া H মানে হল হাইড্ৰোজেন H মানে কি হাইড্ৰোজেন তাৰ মানে কাৰ্বনে কি কৰে হাইড্ৰোজেনৰ লগত সদায় লগ হৈ হাইড্ৰোকাৰ্বন প্ৰস্তুত কৰে হয় এটা আমি জানো কাৰ্বনে কি কৰে হাইড্ৰোজেনৰ লগত লগ হৈ সদায় হাইড্ৰোকাৰ্বন ফৰ্ম কৰে সো এইটো হল আমাৰ এলকেন গ্ৰুপৰ ফৰ্মুলা CnH twice n plus 2 আৰু ইয়াৰ উচ্চাৰণ কি হয় লাষ্টত A N E বা N এতিয়া চাবা মই যদি লও সাপোজ মই ললো n ৰ ভ্যালু কিমান ললো সাপোজ 1 ললো মই n ইকুৱেল টু কিমান ললো 1 এতিয়া তুমি এনেকে বহাই দিয়া C1 H কিমান হ'ব 2 into 1 plus 2 তাৰ মানে কিমান হল C1 মানে C H কিমান হল 4 H 4 এতিয়া আমি শিকি আছো কি ইয়াতে শিকি আছো আমি নমেনক্লেচাৰৰ বিষয়ে শিকি আছো হয় না নাই ইয়াতে আমি কি শিকি আছো নমেনক্লেচাৰ মানে কাৰ্বনৰ নামাকৰণ কেনেকৈ কৰা হয় ইয়াৰ বিষয়ে আমি শিকি আছো এতিয়া চাবা CH4 ইয়াৰ নাম আমি কি বুলি কম ইয়াৰ আগতে এটা চাৰ্ট হেকাৰণে তোমালোকক কি কৰিব দিছিলো মুখস্থ কৰিব দিছো এটো এই চাৰ্টটো মুখস্থ কৰিব লাগিব কাৰ্বন কেটা থাকে ইয়াতে চাবা কাৰ্বন আছে কেটা ইয়াতে কাৰ্বন আছে এটা কাৰ্বন কেটা আছে এটা আছে কাৰ্বন যদি এটা আছে তেতিয়া হলে কি হয় মিথ কাৰ্বন এটা থাকিলে মিথ আৰু ইয়াৰ লাষ্টত কি উচ্চাৰণ হয় যেহেতু এটো কি CnH twice n plus 2 মানে CnH twice n plus 2 তাৰ মানে এলকেন গ্ৰুপৰ যৌগ তাৰ মানে কি হয় এটো কি উচ্চাৰণ হ'ব মিথ যোগ n মানে কি হ'ব এতিয়া এটো হ'ব আমাৰ মিথ যোগ n মানে মিথেন এতিয়া চাবা স্টুডেন্ট এলকেন শ্ৰেণীৰ যৌগৰ নামাকৰণ আমি কৰি আছো কেনেকে এলকেন শ্ৰেণীৰ যৌগৰ আমি নামাকৰণ কৰাতে এটা বস্তু ধ্যান ৰাখিব লাগিব হেতু হল ফাৰ্স্ট জানিব লাগিব তোমাৰ কাৰ্বন কেটা আছে তাৰ পিছত ফৰ্মুলাত পৰিছে না নাই CnH twice n plus 2 ফৰ্মুলাত পৰিছে না নাই আৰু ইয়াতে চাবা কাৰ্বন এটা সো ইয়াতে
কার্বন এটা আৰু বাকি কেটা কি আছে ইয়াতে সিঙ্গেল বন্ড আছে হয় না নাই বাকি সিঙ্গেল বন্ড আছে কেটা হাইড্রোজেন সিঙ্গেল বন্ড থাকে সিঙ্গেল বন্ড কিয় হৈছে কারণ সংপৃক্ত যৌগ এটো আমি চাইছো ন এলকেন শ্রেণীর যৌগ সো ইয়াতে কি হৈছে আমাৰ হাইড্রোজেন কেটা আছে এটা দুটা তিনিটা চাৰিটা এইটো হৈ গল আমাৰ মিথেনৰ স্ট্রাকচার এইটো হৈ গল আমাৰ কি মিথেনৰ স্ট্রাকচার তার মানে এলকেন গ্রুপৰ প্ৰথমটো যৌগ এলকেন গ্রুপৰ প্ৰথমটো যৌগ মিথেনৰ স্ট্রাকচার আমাৰ হৈ গল কেতিয়াবা পৰীক্ষাত কোশ্চেন আহে যে এলকেন শ্রেণীৰ প্ৰথম যৌগটোৰ নাম হল এমসিকিউ টাইপৰ কোশ্চেন আহিব পাৰে কেতিয়াবা যে এলকেন শ্রেণীৰ প্ৰথমটো যৌগৰ নাম কি এলকেন শ্রেণীৰ প্ৰথমটো যৌগৰ নাম হল মিথেন ওকে এতিয়া যদি আমি আৰু যদি চাও সে মই ললো n ইকুৱেল টু কিমান 4 n ৰ ভ্যালু কিমান ললো মই সাপোজ ধৰি ললো n ইকুৱেল টু 4 এতিয়া চাবা n ইকুৱেল টু যদি 4 হয় এতিয়া আমি কেনেকৈ লিখিম আগৰ দৰে ন যে C4H কিমান 2 into 2 plus 2 কারণ CnH twice n plus 2 so C4H কিমান হল 8 সরি ইয়াতে কিমান হ'ব আমাৰ 4 ইয়াতে হ'ব 4 plus 2 তার মানে 10 C4H কিমান হ'ব আমাৰ 10 C4H 10 এতিয়া চাবা কার্বন কেইটা আছে ইয়াতে কার্বন আছে আমাৰ 4টা কার্বন আছে কেইটা কার্বন আছে আমাৰ 4টা কার্বন যদি 4টা আছে অলরেডি আমি আগত কি পঢ়িছো এটো আগত আমি পঢ়িছো এটো ন কার্বন যদি 4টা থাকে কার্বন 4টা হলে এটোৰ নাম কি হয় বিউট কার্বন 4টা হলে এটোৰ নাম কি হয় বিউট হয় সো আমি চাম এতিয়া চাবা কি হয় এটোৰ নাম কার্বন আছে কেইটা 4টা তো বিউট কার্বন আছে 4টা তো বিউট প্লাস ইটো যেহেতু কি এলকেন শ্রেণীর যৌগ তার মানে কি CnH twice n plus 2 ন সো এটো কি হ'ব n লাস্টত কি উচ্চারণ হয় ইয়ার n তেতে হলে কি হ'ব ইয়ার নাম বিউ 10 ইয়ার নাম কি হ'ব ইয়ার নাম হ'ব বিউ 10 গতিকে এনেকে যদি আমাৰ আৰু মানে কার্বন আৰু যদি নমেনক্লেচার লিখিব দিয়ে সাপোজ মিথেন ইথেন প্রোপেন বিউটেন পেন্টেন হেক্সেন হেপটেন অক্টেন এইবিলাকৰ যদি নমেনক্লেচার লিখিবলৈ হে আমি ইজিলি কৰিব পাৰিম এতিয়া চাবা যদি আমাৰ কয় প্রোপেনৰ লিখা তেতে হলে কি প্রোপেনৰ কোৱাৰ লগে লগে কি প্রোপেন সাপোজ কি আহিছে প্রোপেনৰ আমাৰ কি লিখিব দিছে নামকৰণ কৰিব দিছে প্রোপেন কেনেকৈ কৰিম প্ৰপ কোৱাৰ লগে লগে আমি কি বুজি পাও প্রোপেন কোৱাৰ লগে লগে কি থাকিব ইয়াত প্রোপেন এন এটো নামত চাই আমি কি কৰিব লাগিব কোনটো গ্ৰুপত পৰিছে এলকেনত পৰিছে নে এলকিনত পৰিছে নে এলকেনত পৰিছে এটো আমাৰ এলকাইনত পৰিছে এটো আমাৰ চাব লাগিব যেহেতু ইয়াতে আছে প্রোপেন কোৱাৰ লগে লগে কি আহিছে আমাৰ এন আহিছে এটা এন তাৰ মানে আমি কি ভাবিম এলকেন প্রোপেন মানে এলকেনত পৰিছে এলকেনত যদি পৰিছে তেতিয়া হলে কি হ'ব ইয়াৰ ফৰ্মুলাটো আমি জানো CnH twice n plus 2 CnH twice n plus 2 এতিয়া চাবা CnH twice n plus 2 তেতিয়া হলে কার্বন প্রোপেন কোৱাৰ লগে লগে কার্বন চাবা প্রোপেন কোৱাৰ লগে লগে আমি কি গম পাইছো কার্বন কেটা থাকিব প্রপ কোৱাৰ লগে লগে কার্বন থাকিব ইয়াতে কেটা কার্বন থাকিব তিনিটা কার্বন কিমানটা থাকিব তিনিটা থাকিব সো কার্বন যদি তিনিটা থাকে তেতিয়া হলে আমি কি লিখিম ইয়াতে এনৰ ঠাইত কিমান লিখিব লাগিব এনৰ ঠাইত লিখিব লাগিব আমাৰ 3 ন এনৰ ঠাইত লিখিব লাগিব 3 সো ইয়াত আমি কি বহাম C3H কিমান হ'ব 2 into 3 plus 2 C3H কিমান হ'ব 6 plus 2 means 8 তেতিয়া হলে আমাৰ কি হ'ব ইয়াতে চাবা ইয়াতে কি হ'ব আমাৰ কি পালো C3H8 মানে হল প্রোপেন C3H8 মানে হল প্রোপেন এতিয়া এই প্রোপেনৰ যদি আমাৰ কি লিখিব লাগে প্রোপেনৰ যদি এতিয়া আমাৰ স্ট্রাকচার লিখিব লাগে চাবা প্রোপেনৰ যদি আমাৰ স্ট্রাকচার লিখিব লাগে কেনেকৈ লিখিম আমি প্রোপেনৰ চাবা স্ট্রাকচার কেনেকুৱা কার্বন কেটা এটা দুটা তিনিটা অলরেডি আমি শিকিছো কার্বনে কি কৰে নিজৰ মাজতে বান্ধনী কৰে কেনেকৈ কৰি আছে ন চাইছো আমি এতিয়া চাবা এটা দুটা তিনিটা বান্ধনী হৈছে ন তিনিটা এতিয়া আমি কি হাইড্রোজেন কেটা আছে 8টা হাইড্রোজেন আমি দিম এতিয়া চাবা
8টা হাইড্রোজেন আমি দিম 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা ইয়াতে আছে হাইড্রোজেন 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 সো এটু কি হল আমার এইটো চাবা কি হৈ গল এইটো আমাৰ প্ৰপেনৰ স্ট্ৰাকচাৰ হৈ গল প্ৰপেনৰ স্ট্ৰাকচাৰ হৈ গল প্ৰপেনৰ স্ট্ৰাকচাৰ যদি পৰীক্ষাত আহে আমি এনেকে লিখিব লাগিব কেনেকে লিখিলো অলৰেডি গম পালো ন প্ৰপেন মানে কাৰ্বন কেটা থাকিব তিনিটা থাকিব কাৰ্বন তিনিটা মানে কি কাৰ্বনৰ মাজত বান্ধনী থাকিব কেটা সিঙ্গেল বন্ড থাকিব আৰু কাৰ্বন কি হৈ যাব ইয়াৰ ব্ৰাঞ্চ হৈ যাব ন কাৰ্বন এটা দুটা তিনিটা আৰু বাকি কেটা কিহেৰে ফিল আপ কৰিম আমি বাকি কেটা হাইড্ৰোজেনেৰে ফিল আপ কৰি দিম এইটো আমাৰ হ'ব প্ৰপেনৰ স্ট্ৰাকচাৰ এতিয়া যদি আগত আহে যে বিউটেন পেন্টেন হেক্সেন তেতিয়া হলে তোমালোকে পাৰিবা সাপোজ এতিয়া যদি কয় যে হেক্সেনৰ স্ট্ৰাকচাৰ লিখিব লাগে এতিয়া কৈছে আমাক কি এতিয়া আমাৰ লিখিব লাগে সাপোজ এতিয়া আমাৰ লিখিব লাগে সাপোজ হেক্সেন ন হেক্সেন হেক্সেন গতিকে হেক্সেনৰ স্ট্ৰাকচাৰ আমি কেনেকৈ লিখিম অলৰেডি আমি কি ইয়াতে গম পালো হেক্স কোৱাৰ লগে লগে কি হেক্স কোৱাৰ লগে লগে আগতে পঢ়িছো ন আগতে চাইছো এটো হেক্স কোৱাৰ লগে লগে কি আছে কাৰ্বন কেইটা আছে ইয়াতে হেক্স কোৱাৰ লগে লগে আমি গম পাম যে কাৰ্বন আছে ইয়াতে 6টা কাৰ্বন যদি 6টা আছে তেতিয়া হলে কি n কাৰ্বন কাৰ্বনৰ নাম্বাৰ কেইটা আছে 6টা আছে তেতিয়া হলে আমি কি লিখিম ফাৰ্স্ট c আমি ফৰ্মুলা কি আছিল আমাৰ cn h twice n plus 2 তেতিয়া হলে কি c কিমান হ'ব ইয়াতে 6 h কিমান হ'ব 2 into 6 plus 2 তাৰ মানে কিমান হ'ল c6 h কিমান হ'ল 6 to the 12 14 এতিয়া c6 h 14 ইয়াৰ নাম কি হ'ব আমাৰ ইয়াৰ নাম হ'ব হেক্সেন আৰু এইটোৰ যদি আমি স্ট্ৰাকচাৰ লিখিব লাগে তেতিয়া হলে আমি কেনেকৈ লিখিম কাৰ্বন কেটা থাকিব ইয়াতে এটা দুটা তিনিটা কাৰ্বন থাকিব টোটাল কেটা 6টা কাৰ্বন থাকিব হয় না নাই 1 2 3 4 5 6 কাৰ্বন থাকিব কেটা 6টা কাৰ্বন 6টা যদি থাকে তেতিয়া হলে হাইড্ৰোজেন কেটা থাকিব হাইড্ৰোজেন থাকিব আমাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 হাইড্ৰোজেন থাকিব কেটা 14টা তো আমি হাইড্ৰোজেনেৰে কি কৰি দিম ফিল আপ কৰি দিলো এইটো হ'ব আমাৰ কাৰ স্ট্ৰাকচাৰ এইটো হ'ব আমাৰ হেক্সেনৰ স্ট্ৰাকচাৰ গতিকে মেট্ৰিকত এনেকুৱা হয় গঠন লিখিব আহে নহলে কি ইয়াৰ নামাকৰণ কৰিব আহে সো এইকেটা বস্তু ইম্পৰ্টেন্ট আজি আমি এইখিনি শিকিম নেক্সট ভিডিঅত আমি কি কৰিম ইয়াৰ নেক্সট খিনি আমি আলোচনা কৰিম থ্যাংক ইউ সো মাচ